নমস্কাৰ বন্ধুসকল নাৰ্ভৰ সমস্যা আজিৰ দৈনন্দিন জীৱনত এক অন্যতম বেমাৰ হৈ পৰিছে প্ৰায় মানুহে এই বেমাৰত ভুগি থকা দেখা যায় নাৰ্ভৰ সমস্যা হলে আমাৰ কি হয় যেনে বহুতৰে কি হয় হাত ভৰি জিন কৰে খামুচ মাৰি ধৰে বহুতে দেখা যায় যে ৰাতি টোপনি যোৱাৰ সময়ত বিশেষকৈ হাত ভৰি কুচাই আহে তাৰোপৰি কিছুমানৰ আমাৰ এই ডিঙিৰ পিছপিনে টানি ধৰা দেখা যায় কঁকালৰ ওৱান সাইড আমাৰ কঁকালৰ পৰা ভৰিৰ তললৈকে টানি ধৰা দেখা যায় খামুচ মাৰি থকা দেখা যায় এনেকুৱা বহুত ধৰণৰ চিমটমছ ইয়াৰ দেখা যায় ইয়াৰ কাৰণো কেইবা ধৰণৰো আছে আমাৰ খুব কম বয়সত যদি আমি খুব গধুৰ কাম কৰোঁ বা খুব কষ্টকৰ কাম কৰোঁ তাৰ ফলতো অলপ বয়স হোৱাৰ পিছত এই সমস্যা দেখা যায় তাৰোপৰি আমাৰ যদি আমি বাহিৰাভাৱে ক'ৰবাত দুখ পাইছোঁ পৰি গৈছোঁ আমাৰ নাৰ্ভত টেপ হ'ব পাৰে তাৰোপৰি আমাৰ ভিতৰুৱা কিছুমান প্ৰব্লেমৰ কাৰণেও নাৰ্ভৰ সমস্যা দেখা যায় তো ইয়াৰ পৰা আমি কেনেকৈ সাৱধান হ'ব পাৰোঁ বা ইয়াক কেনেকৈ ভাল কৰিব পাৰোঁ নাৰ্ভৰ সমস্যা আমি কিছুদিনৰ ভিতৰতে বহুখিনি ভাল কৰিব পাৰোঁ বা লাহে লাহে সম্পূৰ্ণ ভাল হ'ব পাৰে প্ৰথমতে আপোনালোকে যিসকলে নাৰ্ভৰ সমস্যাত ভুগি আছে তেওঁলোকে খোৱা বোৱা অলপ কণ্ট্ৰল কৰিব দ্বিতীয়তে এক্সাৰচাইজ ইয়াত কিন্তু সবতকৈ জৰুৰী ৰাতিপুৱা খোজ কঢ়া আৰু ৰিলিফ মেট বুলি বা পাৱাৰ মেট বুলি গুগলতো আপোনালোকে পাব সেই মেট এখন আপোনালোকে লৈ ল'ব পাৰে তাত ৰাতিপুৱা 5 মিনিটৰ পৰা 10 মিনিট আপোনালোকে খোজ কাঢ়িব সেই প্লেটখনৰ ওপৰত দ্বিতীয়তে যিসকলে খোৱা বোৱাৰ ভিতৰত কচু বা মাটিতলৰ বস্তু বেছি মিঠা এইবিলাক বস্তু খাই আছে তেওঁলোকে অলপ কণ্ট্ৰল কৰিব আৰু ঔষধৰ ভিতৰত চাওক কিছুমান ঔষধ আছে সেইখিনি আপোনালোকে খাই খুব সোনকালে এই প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰে প্ৰথমতে হৈ গ'ল অশ্বগন্ধা চূৰ্ণ আপোনালোকে ৰাতিপুৱা খালী পেটত 1 চামুচ পাউডাৰ 1 গ্লাছ কুহুমীয়া গৰম পানীত মিক্স কৰি একেবাৰে খালী পেটত খাব নিতেও খাব ইয়াত চাব আপোনালোকে খুব সোনকালে নাৰ্ভৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব ইয়াৰ লগতে আপোনালোকে বসন্ত কুসুমাকাৰ বুলি এটা টেবলেট পায় আয়ুৰ্বেদিকত বৈদ্যনাথ ডাবৰ বা এনেকুৱা ধৰণৰ যিকোনো কোম্পানী ল'ব পাৰে শিলশুলাদি বজ্ৰ ৰস নামকেইটা মই ডেছক্ৰিপশ্যনত দি দিম এইটো এটা আৰু ইয়াৰ লগতে মহা বিধৱংশক ৰস এই 3-4 বিধ ঔষধ আপোনালোকে লওক তাৰপিছত ইয়াৰ লগতে আপোনালোকে ল'ব পাৰে ৰুমাৰ্থো গোল্ড বিষৰ কাৰণে কাৰণ নাৰ্ভৰ সমস্যাত বিষ খুব বাঢ়ি যায় ৰুমাৰ্থো গোল্ডে বিষ কমাব এই 4 বিধ ঔষধ নাম মই ডেছক্ৰিপশ্যনত দি আছোঁ আপোনালোকে যিকোনো আয়ুৰ্বেদিক ফাৰ্মাচীৰ পৰা ল'ব পাৰে খাই চাওক দুদিনৰ ভিতৰতে চাব আপোনালোকৰ যি নাৰ্ভৰ সমস্যা সেয়া ভাল হৈ আহিছে যিকেইটা ঔষধ ক'লোঁ সেইকেইটাৰ বাহিৰেও এক্সাৰচাইজ কিন্তু মেইন আপোনালোকে প্ৰতিদিনে নিতেও ৰাতিপুৱা এক্সাৰচাইজ কৰিবই ধন্যবাদ